আমাৰ জৰ্জিয়া আছে, জৰ্জিয়া জনাব এতিয়া কেনেকুৱা অভিনয় কৰিলে। নমস্কাৰ। হেল্ল' ফ্ৰেণ্ড, আজি মই যাই আছোঁ গুৱাহাটী প্ৰেছ ক্লাবত। প্ৰেছ ক্লাবত এখন অসমীয়া কথাছবি দিঠকত হেৰাল সপোন তাৰ প্ৰষ্টাৰ ৰিলিজ হ'ব। আজি আপোনালোকে মোৰ লগত বলক, মোৰ লগত একেলগে। হেল্ল' ফ্ৰেণ্ড, এতিয়া মই প্ৰেছ ক্লাবৰ ভিতৰত সোমাই আহিলোঁ। সকলোৰে পৰিচিত ভাস্কৰ দাই চিনেমাখনৰ বিষয়ে কিছুমান কথা কৈ আছে আৰু ভাস্কৰ দা বহুকেইখন অসমীয়া ছবিতো অভিনয় কৰিছে, যেনেদৰে চেনাইমৰ ঢুলীয়া, স্বয়ংচুৰেৰ পুতেক আৰু বহুকেইখন চিনেমাত অভিনয় কৰিছে। চিনি পাই সকলোৱে, চাই থকা ভিডিঅ'টো বহুত ভাল হ'ব। দাদাৰ লগত আমাৰ দুআষাৰ কথা পাতিম, জনাব চিনেমাখনৰ বিষয়ে অলপ। দিঠকত হেৰাল সপোন এখন সুস্থ সবল অসমীয়া ছবি, সহজ সৰল গাঁৱৰ পটভূমিত বনোৱা এখন ছবি। আমি আশা ৰাখিছোঁ দৰ্শকে এইখন আঁকোৱালি ল'ব আৰু আপোনালোকেও দলে বলে এই আপোনাৰ বন্ধু বান্ধৱ লৈ ছবি গৃহলৈ আহি ছবিখন সফল হোৱাত যাতে সহায় কৰে, কাৰণ এই ছবি উদ্যোগটো নহ'লে জীয়াই নাথাকে। যদি আমি অসমীয়া মানুহ হয়, অসমীয়া দৰ্শক হয়, অসমীয়া ছবি নাচাওঁ, তেতিয়াহ'লে এই উদ্যোগটো বন্ধ হৈ যাব। গতিকে সকলোৰে পৰা মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ পৰা সহায় সহযোগ বিচাৰিছোঁ। ধন্যবাদ। আপোনালোকে চাব আহিব 23 তাৰিখ 23 এপ্ৰিল। 23 এপ্ৰিল ন? হয়, 23 এপ্ৰিলত। 23 এপ্ৰিলত আপোনালোকে ছবিগৃহত আহক আৰু চাওক, বহুত ভাল হ'ব। 10টা হলত দিব। 10টা হলত দিব। থেংক ইউ। আমাৰ জৰ্জিয়া আছে, জৰ্জিয়া জনাব এতিয়া কেনেকুৱা অভিনয় কৰিলে। নমস্কাৰ। একচুৱেলি যোনটো মোৰ কেৰেক্টাৰ হয়, এইটো ট'টেলি অপ'জিট কেৰেক্টাৰ হয় মোৰ ডে টু ডে লাইফৰ পৰা। বিকজ যোনটো মোৰ ডে টু ডে লাইফৰ এইটো ক'ব গ'লে লাক্সাৰিয়াছ লাইফে হয়, কাৰণ মই একোৱে নকৰোঁ ঘৰত, সকলো মোৰ মাহঁতে দায়িত্ব লয় বা একো মোৰ টেনশ্যন নাই, একোৱে নাই মোৰ লাইফত ক'ব গ'লে, সকলো মাহঁতে লয়। বাট এইটো যোনটো ফিল্মখনত যিকোনো কেৰেক্টাৰ হৈছে মোৰ, তাতে কমপ্লিটলি অপ'জিট, মানে গোটেই মানে ৰেছপনচিবিলিটিজ যিমান আছে চব মানে মই মানে হেৰি কৰোঁ। তো বহুত টাফ কেৰেক্টাৰ হয় আৰু প্লাছ যোনটো কেৰেক্টাৰ হয় এইটো মানে চিম্পল গাঁৱৰ ছোৱালী, একদম মানে ভিতৰৰ গাঁৱৰ ছোৱালী আৰু। তো মই সেনেকুৱা এটা কেৰেক্টাৰ প্লে কৰিছোঁ। বহুত টাফ কেৰেক্টাৰ আৰু বহুত চেলেঞ্জিং কেৰেক্টাৰ বুলি মই ভাবোঁ। নাজানো কেনেকুৱা কৰিব পাৰিছোঁ, ট্ৰাই কৰিছোঁ অলপ, যিখিনি পাৰোঁ অলপ ট্ৰাই কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে যেন এখন ফিল্মখন চাই আৰু যেন জনাই কেনেকুৱা হৈছে, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে জনাব, যেন আগলৈ আমি আকৌ ভালকৈ কৰিব পাৰোঁ। সেয়েহে ধন্যবাদ। ঠিক আছে, দোৱা কৰিব মাইনাৰ কাৰণে, আগলৈ যাবৰ কাৰণে, আৰু এককৈ ভাল যাতে অভিনয় কৰিব পাৰে। আমাৰ বাইদেউ জনাব এতিয়া, জড়িত আছে। নামটোৱে বহুত বেছি কথা কৈ যায়। দিঠকত হেৰাল সপোন, আচলতে দিঠকত হেৰাল সপোন নামটো এইকাৰণে হৈছে যে সৰু ল'ৰা ছোৱালীক আমি এটা বস্তুৱে সোধোঁ যে তুমি ডাঙৰ হৈ কি হ'বা, তুমি ডাঙৰ হৈ কি কৰিবা। তো সৰুৰ পৰা আমি সিহঁতক এটাই শিক্ষা দিওঁ যে তোমালোকে ডাঙৰ হৈ নিজৰ ভৰিৰ ওপৰত থিয় হ'বা, অমুক হ'বা, তমুক হ'বা। ডেট মিনছ সপোন। সিহঁতে অনেক সপোন চকুত লৈ আগবাঢ়ে। গতিকে এই চিনেমাখনত সৰু ল'ৰা ছোৱালীক বিশেষকৈ লৈ পেলাই চিনেমাখন কৰা হৈছে। সেইকাৰণে কৈছে দিঠকত হেৰাল সপোন, কাৰণ দিঠকত তেওঁলোকে যিমানবোৰ সপোন দেখে সেইবোৰ সঁচাকৈ বাস্তৱত ৰূপায়িত হয়গৈনে, আৰু যদি নহয় বা হয় তেনেকুৱা ধৰণৰ পৰিস্থিতি তেওঁলোকে মুখামুখি হয়, আপোনালোকে ছবি ঘৰলৈ আহক, তেতিয়া দেখিব যে আজি মাইনে এটা কথা ক'লে যে তাই বহুত বস্তু ফেচ কৰা নাই, কাৰণ মাক দেউতাকে ইমান আদৰ যত্নত ডাঙৰ হৈছে, কিন্তু সকলোৱেতো সেই যত্নটো পোৱা নাই। যিখিনি ল'ৰা ছোৱালী পোৱা নাই, যিবিলাকে বহুত সংঘৰ্ষ কৰিছে জীৱনৰ লগত, এমুঠি ভাতৰ কাৰণে, বেমাৰৰ লগত, সমাজৰ লগত, সেই তেওঁলোকৰ মানসিক শাৰীৰিক অৱস্থা কেনেকুৱা হ'ব পাৰে, আৰু সেইবোৰ সকলোৰে কাৰণে এটা ডাঙৰ শিক্ষা হ'ব আমাৰ কাৰণে এইখন চিনেমা দিঠকত হেৰাল সপোন। এনেকুৱা ধৰণৰ চিনেমা সাধাৰণতে মানুহে কৰিবলৈ ওলাই নাহে, তাৰ কাৰণে মই অজিত দাক বহুত বেছি ধন্যবাদ দিছোঁ, কাৰণ আজিকালি চবেই কমাৰ্চিয়েল চিনেমা বনায় টকাৰ কাৰণে, কিন্তু এইখন চিনেমা সম্পূৰ্ণ এখন ব্যতিক্ৰমধৰ্মী চিনেমা, য'ত গুৰুত্ব দিয়া হৈছে এখন সমাজক, সৰু সৰু
ল'ৰা ছোৱালীবোৰক আমাৰ মানুহৰ সামাজিক আমাৰ যিবিলাক জীৱন পদ্ধতি সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে গতিকে চালে আপোনালোকে বহুত ভাল পাব মই ভাবোঁ আৰু এটা শ্ৰেণীৰ ওপৰত চিনেমাখন বনোৱা হোৱা নাই এখন আমি সকলোৱে চোৱা উচিত আৰু তাৰে পৰা আমি এটা ভাল শিক্ষা পাব পাৰোঁ লগতে ল'ৰা ছোৱালীখিনি বহুত বেছি প্ৰেৰণা পাব আগবাঢ়ি যাব যে তেওঁলোকৰো সপোন দেখাৰ অধিকাৰ আছে তেওঁলোকৰো সপোন পূৰা হয় দিঠকত সকলো সপোনে হেৰাই নাযায় হয়তো আমি হেৰাই যায় বুলি ভাবোঁ কিন্তু যদি ইচ্ছা শক্তি থাকে মানুহৰ মনত যদি শক্তি থাকে মনোবল থাকে আমি যদি সহায় সহযোগ থাকে সমাজৰ তেতিয়াহ'লে প্ৰত্যেক ল'ৰা ছোৱালীৰে সপোন এদিন দিঠকত পূৰ্ণ হ'বই থেংক ইউ বাইদেউ চাব আপোনালোকে বহুত ভাল হ'ব চাব আৰু চাব সকলোৱে আমাৰ মাইনাৰ পৰা অলপ জানিব বিচাৰিম চিনেমাখনত কেনেকুৱা মানে অভিনয় কৰিছে তাৰে বিষয়ে অলপ জনাব নমস্কাৰ মোৰ নাম চন্দনিকা বৰ্মন মই এটা গৰীব ঘৰৰ ছোৱালীৰ অভিনয় কৰিছোঁ তাইৰ বাপেকে মানে ঘৰত আহি মাৰপিট কৰে তো মই কেনেকৈ সেই নিজৰ ঘৰখনক ছাপোৰ্ট কৰিছিলোঁ সেইটোৱে মোৰ একচুৱেলি অভিনয় কৰিছোঁ তাইৰ ওপৰত ভাল হ'ব চাব দৰ্শকে আপোনালোকে আহিব মুভি হললৈ চাব আমাৰ ছবিখন ভালকৈ আঁকোৱালি ল'ব আৰু কিবা ভুলভ্ৰান্তি হ'লে আমাক জনাব যাতে আমি গম পাওঁ আৰু দ্বিতীয় ছবি এখনো আমি নিৰ্মাণ কৰি কিনে আপোনালোকক দেখুৱাব পাৰোঁ ঠিক আছে ধন্যবাদ মাইনা আমাৰ লগত আছে দিঠকত হেৰাল সপোনৰ লিখক আছে আমাৰ লগত আপুনি জনাব অলপ এই চিনেমাখনৰ বিষয়ে দিঠকত হেৰাল সপোন এখন বাস্তৱ চিনেমা এইখন আমাৰ সমাজত কিছুমান থকা শিশু ধৰ্ষণ শিশু নিৰ্যাতন আদিক লৈ এই বাস্তৱ ধৰ্মী হিচাপে আদি এইবিলাক ধৰ্ষণ শিশু নিৰ্যাতন এইবিলাক আমাৰ সমাজত চলি থাকে থকা বিষয়সমূহৰ ওপৰত পটভূমি কাহিনীটো লিখা হৈছে ইয়াত তাৰোপৰি আমাৰ সমাজত যিবিলাক উশৃংখল ল'ৰা ছোৱালী আছে সেই উশৃংখল ল'ৰা ছোৱালীবিলাকে কেনেকৈ সমাজখন ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰু এই ক্ষেত্ৰত আমাৰ গাৰ্জেনৰ আমাৰ শিক্ষাৰ্থীসকলৰ কি ভূমিকা আছে এই সকলোবোৰ কথা দেখাবৰ কাৰণে এই চিনেমাখনত এইখন তেওঁলোকে থেংক ইউ আমি এতিয়া প্ৰেছ ক্লাবৰ সন্মুখত আছোঁ আমাৰ দিঠকত হেৰাল সপোনৰ সমূহ টীম আছে আমাৰ লগত আমাৰ পৰিচালক আছে জনাব চিনেমাখন কেনেকুৱা হ'ব এখন অতি সুস্থ মানসিকতা সম্পন্ন পৰিয়ালৰ সকলো সদস্য একেলগে চাব পৰা এখন সুন্দৰ উপভোগ্য ছবি হ'ব আৰু ছবিখনত প্ৰতিঘৰ অসমীয়াই প্ৰতিঘৰ অসমৰ মানুহেই তেওঁলোকক তাত দেখিবলৈ পাব সেইকাৰণে এই ছবিখন মানে দৰ্শকে চাব বুলি মোৰ আশা আছে ঠিক আছে তেতিয়াহ'লে আশা কৰিম আমি অতি সুন্দৰ হ'ব বুলি হয় আমাৰ প্ৰযোজক কি ক'ব নমস্কাৰ এই মানে অসমীয়া চিনেমাৰ জগতৰ এটা মানে খুব দুখৰ সময় তথাপি আমি সাহস কৰিছোঁ কলা কৌশলীসকলে আপোনালোকে আশীৰ্বাদ দিব আৰু 23 তাৰিখে আমি আপোনালোকৰ মাজত আশীৰ্বাদ দিবৰ কাৰণে দিঠকত হেৰালখন আমি মুকলি কৰি দিম অসমৰ 12টা ছবিঘৰত গতিকে আপোনালোকে নিজৰ বুলি আৰু এটা সুন্দৰ মেছেজ আছে আজিকালি সৰু ল'ৰা ছোৱালীক এখন গাঁৱতে ছোৱালীবিলাকক সেই গাঁৱৰ ল'ৰাই ধৰ্ষণ কৰাৰ মানসিকতা হোৱাইছে ড্ৰাগছ ভাং এইবিলাক বাঢ়িছে এক সুন্দৰ এটা আমাৰ ৰুদ্ৰকান্ত শৰ্মাদেৱে এটা সুন্দৰ ষ্টৰী আগবঢ়াই এইবিলাক সন্নিৱিষ্ট কৰিছে আৰু কলা কৌশলীয়াকে এইবিলাক ধুনীয়াকৈ পৰিদৰ্শন কৰি এখন সুন্দৰ দিঠকত হেৰাল সপোন পূৰ্ণ কৰিছে গতিকে এটা সুন্দৰ মেছেজ আছে আৰু এতিয়া এই সমাজত এতিয়া বৰ্তমান এনেকুৱা কথাবোৰ বহুত দৰকাৰী হৈছে গতিকে এই মেছেজবোৰ দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আপোনালোকে আশীৰ্বাদ দিয়ক আৰু দিঠকত হেৰাল সপোনখন চাই আমাক সাহস দিয়ক ধন্যবাদ আপোনালোকে চাব বহুত ভাল হ'ব
হেল্ল' ফ্ৰেণ্ড, ভিডিঅ'টো চাই কেনে পেলাই জনাব। যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিমান পাৰে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক। আৰু দিঠকত হেৰাল সপোন ছবিখন 23 এপ্ৰিলত মুকলি কৰি দিয়া হ'ব। আহক ছবিগৃহত চাওক, বহুত ধুনীয়া অসমীয়া ছবি হয়। লাভ ইউ অল, জয় আই অসম।